নমস্কাৰ বন্ধুসকল, পলাশ কিচন ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বেল চাই হয়তো আপোনালোকে গমেই পাইছে, কাৰ লগত খানা খাম আজি। মোৰ মানুহজনৰ আজি মানে খানা খাব মাতিছে তাৰ ঘৰত মানুহজনী। এনে আগে আছে খানা খাইছোঁ বাৰু, দালি বা মাছ মাংসই খাইছোঁ আগতেও, কিন্তু অলপ আজি বেলেগ আইটেমত অলপ মোক খানা খাব মাতিছে। এইকাৰণে অলপ চাওঁ কেনেকুৱা লাগে। বিয়া বাৰু পাতা নাই, বিয়া পাতিম টাইম হওক। তাৰমানে আজি পৰীক্ষা কৰিম কেনেকুৱা সোৱাদ হয় আৰু মাতিছে আজি। খাই চাওঁ কেনেকুৱা লাগে। বহুতো আইটেমে ৰাখছে বা বিলাহী চিলাহী দালি চালি কিবা কিবি মাংস মাছ, খাই চাওঁ কেনেকুৱা লাগে। খাই চাই আপোনালোকক কম, ভিডিঅ'টো চাই থাকক। আজি এটা ভিডিঅ' বনাব দিছোঁ, পাৰোঁ না নৰোঁ। আপোনালোকেও দেখুৱাইছোঁ কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু কি বুলি কয়, ময়ো খাই চাওঁ কেনেকুৱা লাগে। আগতেও খাইছোঁ বাৰু, আগতেও আমি মিছাকৈ অলপ সোৱাদ বুলি কৈ আছোঁ। আজি চাওঁ কেনেকুৱা হৈছে। আজি অলপ বহুত কষ্ট কৰি বনাইছোঁ, মোটামুটি ৰাতিপুৱা 8টা বাৰে বনাইছে। আজি 2টা বাজিল টাইম। কেনেকুৱা লাগে চাওঁ খাই কিনে। আপোনালোকক কমেণ্টত আপোনালোকেও জনাওক আৰু ময়ো জনাম কেনেকুৱা সোৱাদ হয়। আহকচোন খাই চাওঁ। দেখিছোঁ কি ৰান্ধছা কৈ দি। মই কচু শাক, তাৰপিছত পাত ভেটলিৰ বৰা আৰু চচৰি আলু, তাৰপিছত লাওৰাগ আৰু ভোল জিকা এনেকৈ এটা চচৰি বনাইছোঁ। আৰু দালিত পানীলাও দিছোঁ আৰু মাংসত খাই চাওঁ কেনেকুৱা লাগে বাৰু। মই হাত ধুৱাই আছে, পানীটো চাইডত থওঁ আৰু দালি। মাংসটো বঢ়িয়া বনাইছে, আছি বনোৱা পাৰবি। দালি খাওঁ। আছি বনোৱা কৈছোঁ আজি ভেদাইলতা পাত ভেটলি বুলি কৈছে। আমাৰ পাত ভেটলিটো বঢ়িয়া। তোমাৰতো আহিবা যোগ্য হৈছোঁ। পাৰবি ভাবা নাছিলোঁ ইমান সোৱাদ কৰিবি বুলি ভাই। আগতেও খাইছোঁ মাংস খাওক। মাংসটো বঢ়িয়া হৈছে। মই নিজে কওঁ সজ্জা। তুমি মধুমতীও নাখাই দিয়া। পাত ভেটলিটো বঢ়িয়া হৈছে। বন্ধু, আপোনালোকে মাংসটো চাওক
চচৰিটো বিৰাট টেষ্ট আছে মাংসটো বঢ়িয়া হৈছে বাকীবোৰ লগৰ হৈছে মাংসটো বঢ়িয়া হৈছে খাব আছে মাংসটো কিয় জান না মাংসটো জানি না বিলাহীটো টেষ্ট আছে না চৰি খাই পুৰা চেছ কৰি দিলোঁ বঢ়িয়া হৈছে পাৰব ধুনীয়া পাৰব ভৱিষ্যত আছে পাৰব দে ধুনীয়া হাত জানছে ধুনীয়া বঢ়িয়া হাত জানছে বঢ়িয়া ফেণ্টাষ্টিক হৈছে মাংসখন বেছি ভাল হৈছে যিয়ে নহওক পাৰবি ভৱিষ্যত আছে ধুনীয়া পাৰবি মোক খুৱাব আৰু ভালকৈ বা আমাৰ ঘৰখনক খুৱাব পাৰবি বা আপোনালোকেও আহিব খাব বেছি ভাত নাপায় আপোনালোকেও অলপমান পাব বাকী আঞ্জাদিকে খাব পাৰোঁ যিখিনি আঞ্জা বনাব জানে ধুনীয়া বনাইছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নতুনকৈ ভিডিঅ' পাব লগতে নটিফিকেশ্যন দবাই দিব বাই